নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰ ৰংপিপি কাৰ্বি আংলঙৰ চিলনী জানত চোৰাংকাত জব্দ কৰে বন বিভাগৰ বগীজানবিদ কাৰ্যালয়ৰ বনকৰ্মীসকলে কাৰ্বি আংলঙৰ চিলনী জানত চোৰাংকাত জব্দ কৰে বন বিভাগৰ বগীজানবিদ কাৰ্যালয়ৰ বনকৰ্মীসকলে যোৱা মঙ্গলবাৰে নিশা কালিয়নী নদীৰ পাৰত বন বিভাগৰ বনকৰ্মী দৰ্শিং তেৰাঙৰ এটা দলে চোৰাংচোৱাৰ সময়ত উক্ত চোৰাংকাত জব্দ কৰে উল্লেখযোগ্য যে মূল্যৱান কাঠৰ চুৰি কৰা ব্যক্তিজন অন্ধকাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে নীলিবৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং ইপিনে লক্ষীমন ধৰ্মৰ লোকসকলে লক্ষীমন তিথিৰ পালনৰ উদ্দেশ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলে কাৰ্বি আংলঙৰ দেনগাঁওবাসীয়ে প্ৰত্যেক বছৰৰ দৰে এই বেলিও লক্ষীমন ধৰ্মৰ লোকসকলে লক্ষীমন তিথি পালনৰ উদ্দেশ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলে কাৰ্বি আংলঙৰ দেনগাঁও ধৈস্যতিমুং গাঁও আৰু ডকমকা মহামায়া পৰিষদীয় সমষ্টিৰ হানছে গাঁও নামৰ গাঁওবাসীয়ে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে উক্ত তিথি অনুষ্ঠিত কৰা হ'ব দেনগাঁৱৰ পৰা জিনথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং বুধবাৰে কাৰ্বি আংলঙৰ বৃহত্তৰ মাঞ্জা অঞ্চলৰ ৰংবাং পথাৰৰ নামৰ ঠাইত বাইক দুৰ্ঘটনা হৈ এজন লোকৰ মৃত্যু হয় বুধবাৰে আবেলি 5:20 মান বজাত কাৰ্বি আংলঙৰ মাঞ্জাত বাইক দুৰ্ঘটনাত এজন লোকৰ ঠিতাতে নিহত হয় AS02K 0274 নম্বৰৰ বাইকখন লংনিতৰ পৰা মাঞ্জা অভিমুখে যোৱাৰ বাটত এখন গাড়ীৰে সংঘৰ্ষ হোৱাত ৰাকেশ ৰংহাং নামৰ 28 বছৰীয়া বাইক আৰোহীজন ঠিতাতে মৃত্যুক সাৱটিবলগীয়া হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 কাৰ্বি আংলং আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ 24 কাৰ্বি আংলং